গুড মৰ্নিং এভৰিৱান মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ মই বনশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দেওবাৰৰ দিনটো সপ্তাহৰ বাকীকেইটা দিনতকৈ ব্যস্ততাটো অলপ বেলেগ। ব্যস্ততাটো কম বুলি ক'ব নোৱাৰি, ব্যস্ততাটো বহুত বেছিয়েই, কিন্তু ব্যস্ততাখিনি কিছু সাল সলনি ঘটে। কাৰণ দেওবাৰ দিনটোত যিহেতু স্কুল নাথাকে, ৰাতিপুৱাৰ সেই লৰালৰিখিনি নাথাকে, ৰাতিপুৱা যিকোনো কাম কৰিব পাৰি আৰু দেওবাৰৰ ব্যস্ততাটো অলপ বেছিও হয়। তথাপিও কিন্তু সেই ব্যস্ততাপূৰ্ণ জীৱনেই যিহেতু ব্যস্ততা বেছিৰ মাজতে কেতিয়াবা নিজৰ ভাল লগা কামখিনি কৰিবলৈ তাৰ মাজতে অকণ সময় উলিয়াব লগা হয় আৰু তেনেদৰে সময় উলিয়াই নিজৰ ভাল লগা কামখিনি কৰিও ভাল লাগে। সেয়ে আজি দেওবাৰ বুলি আমি ৰাতিপুৱাই সকলোখিনি কাম আজৰি কৰি যিহেতু খুচালেও বিচাৰি আছিল পথাৰলৈ যাবলৈ, যদিও খেতিখিনি আমাৰ আধি দিয়াই হয়, তথাপিও কিন্তু নিজে এবাৰ গ'লে মনটো ভাল লাগে। যিহেতু খেতিয়কৰ ছোৱালী, খেতিয়কৰে বোৱাৰী হ'লোহি, সৰুৰ পৰাই খেতি আমাৰ হাড়ে হিমজুৱে সোমাই আছে। সৰুৰ পৰাই আমি পথাৰলৈ গৈছোঁ আৰু পথাৰখনলৈ আহিলে এতিয়াও নষ্টালজিক হৈ পৰোঁ। দেউতাই হাল বাই থাকে পথাৰত, চাহ জলপানৰ টোপোলাটো লৈ একদম খুব সৰুৰ পৰাই মাৰ লগত গ'লোঁ, তাৰপাছত অকলে গ'লোঁ। সেইখিনি দিন এতিয়া আমাৰ সন্তানে পোৱা নাই, তথাপিও কিন্তু তাৰ মাজতে খুচালক আমি কিছু দেখুৱাবলৈ বা দিবলৈ চেষ্টা কৰোঁ আৰু সিও পথাৰলৈ বুলি ক'লে যাবলৈ খুব ভাল পায়। ৰাতিপুৱাৰ পৰা সি মোক বেছি লাগি আছে যে আজি পথাৰলৈ যামেই। আমি শুকুৰবাৰ লাচি দিৱসৰ দিনাখনেই যোৱা কথা আছিলে, কিন্তু যাব পৰা নহ'লে। সেইদিনা দাৱনীও নাছিলে, দাৱনী নাথাকিলে গৈ ভাল নালাগে। সেয়ে আজি ভাবিলোঁ আমি পথাৰলৈ যাম আৰু সেয়ে আপোনালোককো লগতে আমাৰ পথাৰখনলৈ লৈ যাওঁ ব'লকচোন। এয়া আমাৰ পথাৰখনলৈ মোৰ বন্ধু বান্ধৱী সকলোকে স্বাগতম জনাইছোঁ। ফাইনেলি এয়া আমি আহি আমাৰ পথাৰ পাই গ'লোহি। আমাৰ পথাৰখনলৈ পকা ৰাস্তাটোৱেদিয়ে আহিব পাৰি আৰু পকা ৰাস্তাটোৱেদি আহি পথাৰত এনেদৰে নামিব পাৰি, পকাৰ পৰাই নামিব পাৰি মানে। তাৰপাছত আহিয়েই মই লগালগ কাঁচিখন লৈ ধান দাবলৈ দাৱনীসকলৰ কাষলৈ গ'লোগৈ। ধান দাবৰ কাৰণে যিহেতু আহিছোঁ আৰু সেইকাৰণে আহি পেলাই ৰখা নাই আৰু খুচালহঁতে ৰ'দত থাকিব নাই পৰা ইফালে সিফালে জঁপিয়াই ফুৰিছে আৰু মই লগালগ ধান দাবলৈ গৈ আমাৰ পথাৰৰ দৃশ্যটো চৌপাশটো ইমান ধুনীয়া নহয়। গোটেইখন দুফালে দুখন পথাৰ আছে, তাৰপাছত ৰাস্তাৰ ইপাৰে পুখুৰী আছে, আকৌ ৰাস্তাৰ কাষে গছপুলি লগোৱা হৈছে, কৃষ্ণচূড়া ৰাধাচূড়া, সেইখিনি ফুলিলেও বৰ ধুনীয়া লাগিব দেখিবলৈ। গছপুলিখিনি অৱশ্যে আমি লগোৱা নহয়, গছপুলিখিনি সমাজসেৱক জিতু শইকীয়াই লগাইছে। আমাৰ এই গোটেই ৰাস্তাটোতে লগাইছে আৰু আমাৰ পথাৰখনো সেইকাৰণে দেখিবলৈ ভাল লাগি গৈছে। আৰু গছপুলিখিনি ফুলিলে কেনেকুৱা হয় আপোনালোকক সকলোখিনি দেখুৱাম পাছত দেই। মই আহি লগালগ বাইদেউহঁতৰ ওচৰলৈ আহিলোঁ আৰু তেওঁলোকেও ধান কাটি আছে, তেওঁলোকৰ লগতে হাঁহি ফূৰ্তি কৰি ধান কটাত লাগি গ'লোঁ। আমাৰ ফালে পাঞ্জা বান্ধি ডাঙৰি বান্ধে আৰু এইফালে মুঠিও বান্ধে, পাঞ্জাও বান্ধে, তেনেদৰেই ভাগে কৰে আৰু তেনেদৰে তেওঁলোকে তাৰ মাজে ধানত পৰি থকা ফৰিং বিচৰাটো কিছুমান খুব ব্যস্ত। ফৰিংবোৰ পায়, তেওঁলোকে ফৰিংবোৰ পালে যে মাটি একদম উঠাই দিব, চিন্তা নাই। চুকা দাৱনী লৈ আহিছোঁ আমি। গান এটা গাই দিয়ক কোনোবাই। মই নোৱাৰো দেই, এনেই নষ্টহে কৰিম। গান গাই মেলি তেওঁলোকে গান গাইছে, আমি গান গাবলৈ কৈছোঁ, কিবা কিবি কৰি হাঁহি ফূৰ্তিৰ মাজেৰে ইমান ভাল লাগিলে এটা দিন পথাৰত থাকি ধান কাটি। ৰ'দে খুব একদম পুৰি পেলাইছে। মই চাৰ্টটো নিনিলোঁ, তেওঁলোকে চাৰ্ট পিন্ধি লৈছে, ৰ'দৰ পৰাও ৰক্ষা পৰিছে আৰু ধানৰ পাতে কটাৰ পৰাও ৰক্ষা পৰিছে। মই চাৰ্টটো নিনি ভুল কৰিলোঁ আৰু মই খোপাটো বান্ধিব জনা নাছিলোঁ তেওঁলোকৰ গোটে। তেওঁলোকে মোক ইমান ধুনীয়াকৈ খোপাটো তেনেদৰে বান্ধি দিছে নহয়, মই একদম কাণে চানে ঢাকি পেলাইছিলোঁ, তেওঁলোকে মোক একদম সুন্দৰভাৱে বনাই দিছে খোপাটো।
পথাৰত ধান দাই থাকোঁতে কিমান সময়নো পাৰ হৈ গ'ল গমেই নেপালোঁ। খুচালে টেঙা লৈ আহিছিলে, তাৰ পাছতহে সি চিঞৰিছে যে মা বহুত দেৰি হ'ল, টেঙা খাব লাগে বুলি কোৱাতহে মই কাঁচিখন এৰিছোঁ। সঁচাকৈ পথাৰত থাকিলে যে দিনটো কেনেকৈ পাৰ হৈ ক'বই নোৱাৰি। আৰু খেতিয়কসকলৰ পৰিশ্ৰমখিনি কিন্তু মানিব লাগিব। এই সোণগুটি চপোৱাৰ পৰা বহাগৰ পৰা আঘোণলৈকে যিখিনি পৰিশ্ৰম কৰিব লাগে, সেইখিনি পৰিশ্ৰম যে নকৰিলে বছৰটো ভঁৰালটো উদং হৈয়ে থাকে। আৰু তেওঁলোকে সঁচাকৈ বহুত পৰিশ্ৰম কৰিব পাৰে। সৰুৰ পৰা মই দেখি আছোঁ দেউতাইও আমাৰ খেতিৰ কাৰণে কিমান পৰিশ্ৰম কৰিছে। পথাৰৰ মাজৰ এই দৃশ্যটো দেখি যে সঁচাই নিজৰ একদম পুৰণি কাললৈ শৈশৱলৈ মনত পৰি গ'ল। দাৱনীসকলে নিজৰ সন্তানকেইটিক লৈ আহিছে আৰু ৰ'দ পৰাৰ কাৰণে তেওঁলোকৰ চাদৰ ত্ৰিপাল সকলোবোৰ দি পেলাই যি ধুনীয়াকৈ ঢাকি ৰাখিছে, তেওঁলোকে কিজানিবা কষ্ট পাব। তেনেদৰে আগতে আমাৰ মায়েও আমাক লৈ যায়, আমি সৰু থাকোঁতে ভাইটি আৰু মোক তেনেদৰেই ৰাখিছিল। আৰু এতিয়া সেইবোৰ আমাৰ সন্তানে নাই পোৱা, কিন্তু সঁচাকৈ সেই সুখখিনিও বিৰাট সুন্দৰ, বৰ ভাল লগা অভিজ্ঞতা দেই। কাঁচিখন থৈ সামৰি সুতৰি আহি আমি ঘৰৰ পৰা লৈ অহা ৰবাব টেঙা কেইটা খাবৰ কাৰণে পথাৰৰ মাজতেই বহি ল'লোঁ। আৰু মই ৰবাব টেঙা সনাত ব্যস্ত। জলকীয়া ৰবাব টেঙা ৰ'দত বহি পথাৰৰ মাজত খোৱাৰ মাদকতাই বেলেগ। আৰু পথাৰৰ মাজত যে কোমল চাউল, জগত লৈ অহা বুট কেইটামান এনেদৰে খাই ইমান ভাল লাগে। আজিকালি সেইবোৰ প্ৰায় নাইকিয়াই হৈ গৈছেগৈ। তথাপিও কিন্তু ৰবাব টেঙাটো আমি ঘৰৰ পৰা লৈয়ে আহিছিলোঁ। আৰু এয়া খুচালেও মানে কিমান ফূৰ্তি পাইছে নহয় ৰ'দত বহি। ইমান ৰ'দে ধৰিছে, ঘৰৰ পৰা ছাতিটো লৈ আহিছিলে যদিও মই কৈছোঁ ছাতিটো লৈ থাকা নাই, সি ছাতি নলয়, সি ৰ'দত বহি কলপাতত ৰবাব টেঙা খোৱাত পূৰা ব্যস্ত। আমি সকলোখিনিয়ে মিলি ৰবাব টেঙা খাই জয়দাই খাই আছে, আমাৰ যিজনে খেতি কৰে তেওঁ, আমি সকলোখিনিয়ে ৰবাব টেঙা খাই ৰবাব টেঙা জোলখিনিৰ কাৰণে চবৰে এতিয়া চিঞৰ-বাখৰ লাগিছে। কাৰণ পাতত জোলখিনি ল'ব নোৱাৰে, চৰিয়াতেই জোলখিনি ল'ব লাগিব। চৰিয়াতেই আছে, সেয়ে মই আকৌ পাছত চবকে ভগাই দিছোঁ। আৰু এনেদৰে ৰবাব টেঙা খাই কৰি আমি পথাৰৰ পৰা ঘৰমুৱা যাত্ৰা কৰিলোঁ। আকৌ এদিন পথাৰলৈ যাম, সেই দিনানো কি কৰোঁ কেনেকৈ কৰোঁ আপোনালোকক দেখুৱাম। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নেপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে, প্লিজ ফেচবুক পেজখন ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।